শ্ৰদ্ধাৰ অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আপোনালোকৰ ওচৰত এটা বিশেষ কথা প্ৰচাৰ কৰিবৰ কাৰণে আহিছোঁ। আৰু সেইটো হৈছে যিখিনি ক্লাছ 10ৰ ল'ৰা ছোৱালী আছে আৰু তেওঁলোকৰ যি অভিভাৱক আছে, তেওঁলোকৰ লগত জড়িত কথা বা বিষয়। আজি মই 2 বছৰ ধৰি মোৰ যেতিয়া আজৰি সময় পাওঁ, সেই সময়খিনিত ক্লাছ 10ৰ বিশেষকৈ NCERTৰ যি আমাৰ গণিত আছে, সেই গণিতৰ ত্ৰিকোণমিতি, সমান্তৰ প্ৰগতি আৰু বৃত্ত সম্পৰ্কীয় যিবিলাক প্ৰশ্ন আছে, তাৰ মই খুব সহজ সৰল ভাষাত ভিডিঅ' আকাৰে প্ৰায় প্ৰতিটো প্ৰব্লেমে ছল্ভ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'বোৰ বনাই গৈছোঁ এটা এটাকৈ। আৰু এই ভিডিঅ'খিনি মই সেই সকলৰ কাৰণে স্পেচিয়েলি বনাইছোঁ যিসকল ষ্টুডেণ্ট অলপ দুৰ্বল বা যিসকল ষ্টুডেণ্টে কিবা বেমাৰ আজাৰতে হওক বা আন কিবা কাৰণতে হওক ক্লাছ এটেণ্ড কৰিব নোৱাৰিলে বা টিউশ্যনৰ কোৰ্চ টিউশ্যন চেণ্টাৰত 2-1 দিন মিছ কৰিলে, তো তেওঁলোকৰ 2-এটা কনচেপ্ট ৰৈ গৈছে, হয়তো তেওঁলোকে সেইবিলাক পাছত কভাৰ কৰিব নোৱাৰিলে বা সেইবিলাক তেনেকৈয়ে থাকি গ'ল। চ' সেই যিখিনি বিষয়ৰ ওপৰত তেওঁলোকৰ দুৰ্বলতা থাকিল বা যিখিনি তেওঁলোকে ক্লিয়াৰ কৰিবলৈ সুবিধা নাপালে, সেইবিলাক তেওঁলোকে ক্লিয়াৰ কৰিব পাৰিব যদিহে এই মোৰ ভিডিঅ'খিনি চাই। কাৰণ মই যিমান পাৰি ছাত্ৰ ছাত্ৰীৰ বুজিব পৰাকৈ যিমান সহজ সৰল ভাষাত আৰু যিমান কষ্ট কৰিব পাৰি গোটেইখিনি কৰিছোঁ। মোৰ এটাই উদ্দেশ্য, আৰু সেই উদ্দেশ্য মই বান্ধি লৈছোঁ যে মই ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে কিবা এটা কৰিম, উৎকৰ্ষ সাধনৰ কাৰণে কিবা এটা কৰিবলৈ চেষ্টা কৰিম। আৰু তেনেকৈয়ে মই ভিডিঅ' বনাওঁতে প্ৰায় 3টা চেপ্টাৰৰ ভিডিঅ' সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই ছাত্ৰ ছাত্ৰীখিনিৰ ওচৰলৈ এই ভিডিঅ'খিনি বিয়পাবলৈ চেষ্টা কৰি আছোঁ, কিন্তু এইটো এটা বৰ কঠিন কাম। কাৰণ যিসকল ষ্টুডেণ্টক বা যিসকল অভিভাৱকক এই ভিডিঅ'সমূহৰ প্ৰয়োজন, তেওঁলোকৰ ওচৰলৈ মই যাব নোৱাৰিম বা তেওঁলোকে মোক ঢুকি নাপাব, মই তেওঁলোকক ঢুকি নাপাম। গতিকে মই সামাজিক মাধ্যমেৰে প্ৰচাৰ আৰম্ভ কৰিছোঁ। তেওঁলোকে কি কৰিব পাৰে, মোৰ হোৱাটছআপ নাম্বাৰত, মই স্ক্ৰীণত হোৱাটছআপ নাম্বাৰ দি দিম, মোৰ হোৱাটছআপ নাম্বাৰত কণ্টেক্ট কৰি ত্ৰিকোণমিতি সম্পৰ্কীয়, বৃত্ত সম্পৰ্কীয়, সমান্তৰ প্ৰগতি সম্পৰ্কীয় যিবিলাক NCERTৰ গণিতত থকা প্ৰব্লেম তেওঁলোকে পঢ়া নাই বা বুজি পোৱা নাই, সেইটো মোক হোৱাটছআপত মেছেজ কৰি দিব পাৰে। বা তাৰ লগে লগে সেই প্ৰব্লেমটোৰ যি ভিডিঅ' মোৰ ওচৰত আছে, মই তেওঁক লিংকটো পঠাই দিম। তেওঁলোকে চাব, এবাৰ চাই বুজি পোৱা নাই তেতিয়া 2বাৰ চাব, 3বাৰ চাব, এবাৰ এটা সময়ত তেওঁলোকে বুজিব, মোৰ সেয়া বিশ্বাস। কাৰণ মই যথেষ্টখিনি কষ্ট কৰি তাৰ ভিতৰৰ সাৰমৰ্মখিনি উলিয়াবলৈ চেষ্টা কৰি ভিডিঅ'সমূহ বনাইছোঁ। আশা কৰোঁ আপোনালোকে সঁহাৰি দিব আৰু যি এই পদক্ষেপ হাতত লৈছোঁ ছাত্ৰ ছাত্ৰীৰ মংগলাৰ্থে, এই যাত্ৰাটো সফল হ'ব। ধন্যবাদ।